শ্ৰদ্ধাৰ ৰাইজ, জয় জয়তে আপোনালোকলৈ ২৭ সংখ্যক ইউনাইটেড সন্ধিয়াৰ এই শুভ মুহূৰ্তত নামনি অসমৰ আগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছাৰে ফাকুগুৰি ছটিয়াই কুশল আৰু দীৰ্ঘজীৱন কামনা কৰিছোঁ। বিগত ৬ বছৰ ধৰি বামাখাটা ১ নং তৰুণ সংঘ, ইউনাইটেড ক্লাব কেন্দুগুৰি, বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলনী আৰু বামাখাটা কেন্দুগুৰি বজাৰ সমিতিৰ বিষয়ববীয়া সম্বন্ধিতে সদস্যবৃন্দৰ যৌথ সহায় সহযোগিতাত বিগত কোভিড মহামাৰীৰ সময়ত দুখীয়া পৰিয়ালক নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও বৰঙণি আগবঢ়োৱা হৈছে। আমাৰ সদস্যসকলৰ ফালৰ পৰা জৰুৰীভাৱে দৰকাৰ হোৱা ৰোগীলৈ ৰক্তদান কৰাৰ লগতে দুখীয়া ৰোগীয়া ব্যক্তিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। তাৰোপৰি স্থানীয় কুহু মেডিকেলৰ সহযোগিতাত বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰি দুখীয়া ৰাইজক উপকৃত কৰা হৈছে। এই অনুষ্ঠানৰ ফালৰ পৰা প্ৰতি বছৰে দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীৰ লগতে দুখীয়া ঘাট মাউৰা নাবালক ল'ৰা ছোৱালীক শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি অহা হৈছে। তদুপৰি ক্ৰীড়াৰ উন্নতি, সাংস্কৃতিক ক্ষেত্ৰৰ উন্নতি তথা ধৰ্মীয় অনুষ্ঠানলৈ কিছু বৰঙণি আগবঢ়োৱা হৈছে। বজালী জিলাৰ বামাখাটা গাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁওসমূহ প্ৰতি বছৰে পহুমাৰা আৰু কালদিয়া নদীৰ বাঢ়নি পানীত বিধ্বস্ত হয়। বিগত ৬টা বছৰ ধৰি পহুমাৰা নৈৰ প্ৰলয়কাৰী বানে পূব অথবা পশ্চিম পাৰৰ মথাউৰি খহাই প্ৰলয়কাৰী বানৰ সৃষ্টি কৰি আহিছে আৰু এই দুৰ্যোগময় কালছোৱাত বানপীড়িত লোকসকলক আমাৰ তৰফৰ পৰা আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়াৰ লগতে তেওঁলোকক খাদ্য, পানী আৰু অন্যান্য জৰুৰীকালীন সামগ্ৰী লগতে নিত্য ব্যৱহৃত সামগ্ৰীসমূহক যোগান ধৰি অহা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমি অতি বিনম্ৰতাৰে উপৰোক্ত কথাবোৰ আপোনালোকৰ ওচৰত বিতংভাৱে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকৰ মৰম, চেনেহ, প্ৰেৰণা, গঠনমূলক সমালোচনাৰ লগতে ভৱিষ্যতে দুগুণ উৎসাহেৰে এনেধৰণৰ জনহিতকৰ কাম কৰি যোৱাৰ আশীৰ্বাদ বিচাৰিছোঁ। চিকিৎসাৰ শিতানত আমাৰ ফালৰ পৰা আগবঢ়োৱা সাহায্যসমূহ হ'ল এনেধৰণৰ: বৰপেটা জিলাৰ গলিয়াৰ শ্ৰীযুত মনোহৰ দাসলৈ কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান। শিৱসাগৰ জিলাৰ খনিকৰ গাঁৱৰ মুকুন্দ খনিকৰলৈ অচিন দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান। মই সতীৰ্থক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এজন যুৱক আৰু প্ৰকৃততে ক'বলৈ গ'লে তেওঁ এজন মেধাৱী ছাত্ৰ আছিল আৰু এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ কিন্তু জীৱনৰ যিখিনি অমূল্য সময় সেইখিনি তেওঁ হেৰুৱাবলগীয়া হ'ল আৰু এতিয়া সেই ছাত্ৰজন সম্পূৰ্ণ সুস্থ হৈ উঠিবৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত জুবিন গাৰ্গে এক ফেচবুক পোষ্ট তেওঁ শ্বেয়াৰ কৰিছিল আৰু তাৰ পিছতেই সুদূৰ বৰপেটাৰ বজালীৰ পৰা আহি কেইজনমান ব্যক্তি ইয়াত উপস্থিত হৈছে সেই যুৱকজনক অৰ্থ সাহায্য দিবৰ বাবে। মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ আহিছোঁ যে তেওঁলোকৰ এটা সংঘ আছে, যে আপোনালোকৰ এটা সংঘ আছে বামখাটা ১ নং তৰুণ সংঘ, আৰু যাৰ জৰিয়তে আজি আপোনালোক বৰপেটাৰ বজালীৰ পৰা আপোনালোক আহি ইয়াত উপস্থিত হ'লে কি ক'ব? আমি এনে বামাখাটা ১ নং তৰুণ সংঘৰ বিষয়ববীয়াসকলে নিজৰ আৰ্জিত ধনৰ কিছু অংশ, তাৰোপৰি আমাৰ নিজৰ আৰ্নিং যিখিনি হয় তাৰে কিছু অংশ, কিয়দাংশ আমি এনেকৈ চিকিৎসা সাহায্যৰ নামত আমি স্থানীয়ভাৱে হেৰি কৰি আহিছিলোঁ। কিন্তু এইবাৰ আমি জুবিন গাৰ্গৰ যিটো পোষ্ট পালোঁ আৰু এওঁৰ যিটো জটিল ৰোগৰ আৰ্থিক দুৰৱস্থাৰ কথা ভাবিলোঁ, গতিকে আমি এইবাৰ তাৰ পৰা আহিলোঁ। আহি ইয়াতে তেওঁক য'ত সামান্য আমাৰ যিখিনি সাধ্যানুসাৰে আমি অলপ দিছোঁ। আৰু আমি বাক্সা জিলাৰ স্থানীয় চিমলাৰ শৈলেন ৰয়লৈ চিকিৎসাৰ সাহায্য প্ৰদান। বজালী জিলাৰ কায়স্থপাৰাৰ সুমি কলিতালৈ চিকিৎসা সাহায্য প্ৰদান। কামৰূপ মহানগৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক শ্ৰীযুত দীপক শৰ্মালৈ চিকিৎসা সাহায্য প্ৰদান। অসমৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাদেৱৰ খবৰ এটি ল'লোঁ আমাৰ ইউনাইটেড ক্লাব আৰু তৰুণ সংঘৰ পৰা, আৰু তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ আৰু আমি সামান্য অনুদানেৰে তেখেতক সহায় কৰিছোঁ। বজালী জিলাৰ অঞ্জন তালুকদাৰ, কৃষ্ণ পাটগিৰি, গুণজিৎ কলিতা, কবিন ৰয়, হৰবল্লভ বৰুৱা, পাহি বৰুৱা, ফুলেন তালুকদাৰ, ধীৰাজ চৌধুৰী, গীতুমণি তালুকদাৰ, মুনমী ৰয়,
অবিনাশ তালুকদাৰ, ৰমন্তী ৰয়, ধীৰেন তালুকদাৰৰ ল'ৰালৈ কাশ্যপ তালুকদাৰ, অমৰ তালুকদাৰ, চক্ৰধৰ তালুকদাৰ আৰু পলাশ তালুকদাৰলৈ চিকিৎসা সাহায্য প্ৰদান কৰা হয়। আৰ্থিক সাহায্য প্ৰদান। বজালী জিলাৰ পুথিমাৰী গাঁৱৰ শ্ৰী ৰংমল ৰয়েৰ ঘাটমাউৰা নাতিলৰা দুটিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। বজালী জিলাৰ শিয়ালমাৰী গাঁৱৰ ঘাটমাউৰা ল'ৰা চম্পক কলিতাক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘাটমাউৰা ল'ৰা ছোৱালী তিনিটাৰ বাবে নাবালিকা হিয়ামেধিৰ হাতত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মাজুলী জিলাৰ ঘাটমাউৰা ল'ৰা অংকুৰ শইকীয়ালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমি আহিছোঁ বামাখাটা গাঁৱৰ পৰা, বজালী জিলাৰ। আমি এনকে টিভিতে আজিৰ পৰা কেইদিনমান আগতে নিউজ পাইছিলোঁ যে ধেমাজি জিলাৰ মাজুলী জিলাৰ দক্ষিণ পাট দীঘলী গাঁৱত এজন ল'ৰাৰ কিছুদিন আগতে মাক ঢুকাইছে আৰু মাক ঢুকোৱাৰ পিছতে 9 দিন পিছতে দেউতাকো ঢুকাইছে। আমি খবৰটো পাই বিৰাট দুখিত হৈছোঁ আৰু আমাৰ বামাখাটা 1 নং তৰুণ সংঘ ইউনাইটেড ক্লাবৰ উদ্দেশ্য হৈছে যে আমি আৰ্তজনত বা যিবিলাকে পঢ়িব টকাৰ আৰ্থিক সাহায্যৰ অভাৱৰ কাৰণে পঢ়িব নোৱাৰে বা বানপীড়িতক সাহায্য দিয়া আমাৰ উদ্দেশ্য হৈছে এই বামাখাটা 1 নং তৰুণ সংঘ ইউনাইটেড ক্লাবৰ মুখ্যতঃ উদ্দেশ্য। আৰু এইটো খবৰটো পাই আমি লগে লগে এখন মিটিং পাতিলোঁ। মিটিঙত আলোচনা হ'ল যে তেওঁলোকৰ ঘৰত যাব লাগিব আৰু তেখেতক আৰ্থিক সহায় কৰিব লাগিব। আৰু ইমান কম বয়সতে তেখেতে এটা ঘাটমাউৰা, তেখেতৰ কোনো নাই। বান সাহায্য। পহুমাৰা নৈৰ বাঢ়নি পানীয়ে মথাউৰি ছিগাৰ বাবে হোৱা বানপানী বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰি আনি সংঘৰ চোতালত অস্থায়ী শিবিৰ স্থাপন কৰি তথা মথাউৰিত আশ্ৰয় লোৱা ৰাইজলৈ বান সাহায্য প্ৰদান কৰাৰ উপৰিও নৰেশচৰণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত খাদ্যৰ যোগান ধৰা হয়। ইয়াৰ এবছৰ পাছতে দলৈ গাঁৱৰে বিলৰ পাৰৰ ওচৰৰ মথাউৰি ছিগি সৃষ্টি হোৱা ভয়াৱহ বানপানীত কবলিত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। মেধিকুচি আৰু বালাৰভিঠাৰ প্ৰলয়কাৰী বানৰ কবলৰ পৰা ৰাইজক তৎকালীনভাৱে তেওঁলোকৰ ওচৰত চিকিৎসা, দৰৱ, খাদ্য সামগ্ৰীলৈ উপস্থিত হৈ তেওঁলোকৰ দুখৰ সমভাগী হৈ সাহায্য বিতৰণ কৰা হয়। ইয়াত আমাক সহযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যোৱা বৰ্ষত কটহবাৰীত হৈ যোৱা বানপানীত ক্ষতিগ্ৰস্ত ৰাইজলৈও আমি বান সাহায্য প্ৰদান কৰোঁ। তাৰোপৰি বাংগালুৰুস্থিত আছাম ছ'চাইটিৰ দ্বাৰা আমাৰ সহযোগত বানাক্ৰান্ত এটি পৰিয়াললৈ ঘৰ আৰু পোহনীয়া গৰু ছাগলী প্ৰদান কৰা হয়। লগতে বজালী জিলাৰ দলৈ গাঁৱৰ কৃষ্ণ মদকক মুৰ্গীৰ ফাৰ্ম এখন প্ৰদান কৰা হয়। কোভিড কালৰ সাহায্য আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি। অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান আৰু মানৱীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি কোভিড মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে আমাৰ সকলোবোৰ সদস্যৰ নিজস্ব বৰঙণিৰে বজালী অঞ্চলৰ প্ৰায় 1200 ঘৰ পৰিয়াললৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সহিতে খাদ্য সামগ্ৰী যোগান ধৰা হয় আৰু কোভিডৰ চিকিৎসা, হস্পিটেল নিৰ্মাণ আদিকে ধৰি ৰাজ্যৰ সকলোবোৰ আপৎকালীন সমস্যাৰ জোৰ মাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গঠিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও দুবাৰ, এবাৰ ব্যক্তিগতভাৱে তেখেতক লগ কৰি আৰু এবাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে বৰঙণি আগবঢ়োৱা হয়। এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ আগশাৰী উদ্যোগপতি মাননীয় শ্ৰীযুত অনুপম শৰ্মা ডাঙৰীয়াৰ শলাগ লৈছোঁ। শিক্ষাৰ ক্ষেত্ৰত সাহায্য আমাৰ তৰফৰ পৰা আৰু আমাৰ সদস্য ডাক্তৰ কুলেন তালুকদাৰৰ ফালৰ পৰা ৰতনপুৰ গাঁৱৰ দুখীয়া মেধাৱী ছাত্ৰ শ্ৰী ভাস্কৰজ্যোতি পৰাশৰলৈ
প্ৰতিমাহে আৰ্থিক সাহায্য প্ৰদান কৰি থকা হৈছে। লগতে বজালী জিলাৰ আন এগৰাকী মেধাৱী ছাত্ৰী শ্ৰী হিয়াশ্ৰী পাটগিৰিলৈ উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত হোৱা আন্তঃজিলা কাবাডী প্ৰতিযোগিতাত আগবঢ়োৱা আমাৰ বৰঙণিয়ে উদ্যোক্তা বজালী ক্ৰীড়া সন্থাক উৎসাহী কৰিছিল। বৃহত্তৰ বামাখাতা অঞ্চলৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ উন্নতি, ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সপক্ষে তেওঁলোকৰ প্ৰয়োজন অনুসাৰে জাৰ্চি, ফুটবল, বুট জোতা ইত্যাদি যোগান ধৰি অহা হৈছে। তদুপৰি ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আমাৰ আটাইকেইটা অনুষ্ঠানৰ সহযোগত এই অঞ্চলৰ ভিন্ন ধৰ্মীয়, সাংস্কৃতিক, সামাজিক অনুষ্ঠানলৈ বৰঙণি প্ৰদান কৰি অহা হৈছে। এইবেলি বামাখাতা আঞ্চলিক ৰঙালী বিহুৰ দ্বাৰা সফল আৰু নিয়াৰিকৈ প্ৰায় 500জনী নাচনীৰ অংশগ্ৰহণেৰে আয়োজিত বিহু নাচ কৰ্মশালালৈও শতক আৰ্থিক বৰঙণি আগবঢ়োৱা হয়। শ্মশানঘাট নিৰ্মাণ। প্ৰাৰম্ভিকভাৱে স্বৰ্গীয় সুবিৰঞ্জন পাটগিৰি, স্বৰ্গীয় ৰতিকান্ত তালুকদাৰৰ পৰিয়ালবৰ্গই দানসূত্ৰে আগবঢ়োৱা ভূমি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ আগশাৰীৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত দাস মহোদয়ৰ বদান্যতাত নিৰ্মাণৰত শ্মশানথলী বজালী মুক্তিধামৰ বাবে অতি সম্প্ৰতি স্বৰ্গীয় ৰামৰাম তালুকদাৰৰ পৰিয়ালবৰ্গই শ্মশানলৈ যোৱা পথটোৰ বাবে সন্মুখভাগত আৰু একাধিক্ৰমে পথটোৰ বাবে স্বৰ্গীয় পদ্ম পাটগিৰি, স্বৰ্গীয় সত্যনাথ তালুকদাৰ, স্বৰ্গীয় ৰামচৰণ তালুকদাৰ আৰু স্বৰ্গীয় ৰামৰাম তালুকদাৰৰ পৰিয়ালবৰ্গই ভূমিদান কৰে। শ্ৰদ্ধাৰ ৰাইজ, এই শ্মশানথলীখন অত্যাধুনিক আৰু সকলো সুবিধাযুক্ত সৰ্বাংগ সুন্দৰ কৰি তোলাৰ স্বাৰ্থত ইয়াৰ আশে পাশে থকা প্ৰায় 2 বিঘা ভূমি আমাৰ ফালৰ পৰা ক্ৰয় কৰি দ অঞ্চলবোৰ মাটিৰে পুতি ব্যৱহাৰৰ উপযোগী কৰা হৈছে। ইয়াৰ উপৰি শ্মশানথলীলৈ যোৱা পথটো মাটিৰে ওখকৈ নিৰ্মাণ কৰা কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। পোহৰৰ ব্যৱস্থাকৰণ আৰু যান্ত্ৰিক সতৰ্ক নিৰীক্ষক উপকৰণ স্থাপন। আমাৰ উমৈহতীয়া প্ৰচেষ্টাত ৰাইজৰ সুবিধাৰ্থে কেন্দুগুৰিত ওখ টাৱাৰৰ জৰিয়তে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অসামাজিক কাম ৰোধৰ বাবে স্থানীয় আৰক্ষী আৰু সাধাৰণ প্ৰশাসন তথা ৰাইজৰ সুবিধাৰ্থে গোটেই কেন্দুগুৰি চকত যান্ত্ৰিক সতৰ্ক নিৰীক্ষণ উপকৰণ অৰ্থাৎ CCTV স্থাপন কৰা হৈছে। এইখিনিতেই আমি অতি আনন্দেৰে আৰু গৌৰৱেৰে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2024 চনৰ 22 মে তাৰিখ বুধবাৰে আমাৰ ফালৰ পৰা ৰাইজৰ সেৱাৰ্থে এখন এম্বুলেন্স উচৰ্গা কৰাৰ প্ৰয়াস কৰা হৈছে। ভৱিষ্যতলৈ যাতে ইয়াতকৈও বৃহৎ আৰু বিস্তৃত পৰিসৰত আমি ৰাইজৰ সেৱা আগবঢ়াই যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ পৰা বিচাৰিছোঁ মৰম, ভালপোৱা আৰু আশীৰ্বাদ। বজালীবাসীৰ স্বাভিমান তথা আই অসমীক গৌৰৱময় কৰি তুলিব পৰা প্ৰতিটো সৃষ্টিশীল তথা সামাজিক কৰ্মৰ সপক্ষে আমি আমাৰ কাম কৰি যাম আৰু তাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ। ইতি শ্ৰদ্ধাৰে সদস্যবৃন্দ, বামাখাতা 1 নং তৰুণ সংঘ, কেন্দুগুৰি ইউনাইটেড ক্লাব, বামাখাতা, কেন্দুগুৰি বজাৰ সমিতি আৰু বামাখাতা আঞ্চলিক ৰঙালী বিহু সমিতি। শেষত অনিচ্ছাকৃত ভুল ত্ৰুটি আৰু ৰৈ যোৱা তথ্যসমূহৰ বাবে আমি আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ।